গাইজ আপোনালোকৰ ভাল মোৰ ভাল প্ৰথমতে মোৰ এটা মিনি ব্লগ লৈ স্বাগতম কাৰণ মোৰ এটা ফ্ৰেণ্ড বিয়া হৈছিলে বহুত দিন পিছত আজি ঘৰলৈ আহিছে তো ঘৰত মানুহবোৰ আহিছে তো মাতিছে তো চাও ব্লগ কি বনালে কি হল সিহঁতৰ ঘৰত দেখুৱাই দিও অলপ গাজৰ আলু আৰু লগতে বুট দি ইয়াত ভাজি আছে লগে চাইছে লগতে নৰসিংহৰ পাত ইয়াত ৰান্ধিছে দালি বহাই দিছে লগতে বাদাম আলু এইবিলাক কাটিছে ইয়াত ৰান্ধিছে চাওক আপোনালোকে লগতে এটা নবৌ চাহ বনাই আছে কাৰণ হাই কৈ দে এইটোৰ কাৰণে আয়োজন কৰি আছে চাহ মানুহবোৰ আহিব ন এইটোৰ কাৰণে আসিল কালি দাম যোৱা নাই